বন্ধু বান্ধৱীসকল আপোনালোকৰ কি খবৰ ভালে আছেনে স্বপ্না গুণগুণ চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ আপোনালোক নিশ্চয় ভালে আছে মই আজি ক'বলৈ ওলাইছোঁ শিশু গৰমৰ দিনত কেনেকৈ যতন ল'ব লাগে শিশুটিক কেনেকৈ ঘামচিৰ পৰা ৰেহাই পাব পাৰি সেইটো মই ক'বলৈ ওলাইছোঁ মোৰ ছোৱালী মানে 1.5 বছৰ হৈছে মই তাইক কেনেকৈ ৰাখিছোঁ আপোনালোকৰ সেই বিষয়ে ক'বলৈ ওলাইছোঁ আপোনালোকে নিজৰ বাচ্চাটোক যদি ঘামচিৰ পৰা ৰেহাই দিব বিচাৰে তেতিয়াহ'লে সকলোৱে ডাৰ্মাডিউৰ লোচনটো ব্যৱহাৰ কৰিব পাৰে ডাৰ্মাডিউৰ লোচনটো বহুতেই ভাল প্ৰডাক্ট মই যোৱা বছৰো শিশুটিক কোনো ঘামচি নোহোৱাৰ পৰা ৰাখিছোঁ নোহোৱাকৈ আপোনালোকে হয়তো ৰাখিব পাৰে যদি চেষ্টা কৰে এই লোচনটো আপোনালোকে ব্যৱহাৰ কৰিব বহুতেই ভাল প্ৰডাক্ট আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে ঘামচিৰ পৰা সম্পূৰ্ণ ৰেহাই পাব মানে যোৱা বছৰ ইমানেই গৰম আছিলে মোৰ ছোৱালীজনীক কোনো এটা ঘামচি নোলালে হয়তো এবাৰো ৰাখিব পাৰিম মোৰ দৃঢ় বিশ্বাস আপোনালোকেও এইটো ব্যৱহাৰ কৰি চাবচোন মোৰ শিশুটো যেনেকৈ আপোনালোকৰো সেইটোৱে এনেকৈয়ে শিকোঁ তেনেকৈ মোৰ ছোৱালীটোক যেনেকৈ ৰাখিছোঁ আপোনালোকেও এই ক্ৰীমটো ব্যৱহাৰ কৰিলে হয়তো আপোনালোকৰ ল'ৰা ছোৱালীও তেনেকৈ থাকিব ঠাণ্ডাৰ দিন গৰমৰ দিন যেতিয়া হ'লেও এই লোচনটো ব্যৱহাৰ কৰিব পাৰে বহুতেই ভাল প্ৰডাক্ট তেনেকৈ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আপোনালোকৰ শিশুটোকো মানে ঘামচিৰ পৰা ৰেহাই দিব পাৰে যদি মোৰ চেনেলটোত ভাল পাইছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু পাৰিলে ছাবস্ক্ৰাইব কৰিব আকৌ আহিম ধন্যবাদ